হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল মোৰ বিশেষ দিন, অৰ্থাৎ মোৰ জন্মদিন। মই জন্মদিন বুলি আজিৰ ভিডিঅ'টো নামঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আহিছোঁ মই এতিয়া আঠখেলীয়া নামঘৰলৈ। তেতিয়াহ'লে আজিৰ এই নামঘৰৰ পৰাই আৰম্ভ কৰা ভিডিঅ'টো সন্ধ্যালৈকে কি হয় চাই থাকক। যিহেতু নামঘৰলৈ খুব ৰাতিপুৱাই আহিছোঁ, সেয়েহে নামঘৰ ভাগ একেবাৰে নিজান নিস্তব্ধ হৈ আছে। সঁচাকৈ নামঘৰলৈ আহিলে যিটো প্ৰশান্তি লাভ কৰোঁ, পৃথিৱীত হয়তো ক'তোৱে নাপাওঁ। ব'লক তেতিয়াহ'লে এনেদৰে সেৱা কৰি আমিও সোমাই যাওঁ আৰু বন্তিগছ জ্বলাই লওঁ। এতিয়া বন্তি জ্বলোৱা কাম হ'ল আৰু এতিয়া যাম নতুন নামঘৰত সেৱা কৰিবলৈ। তেতিয়াহ'লে আপোনালোকো ব'লক। এতিয়া যিহেতু ৰাতিপুৱা, সেইবাবে ভক্তৰ সংখ্যা তেনেই কম, তেনেই নগণ্য। এতিয়া পুৱাৰ নামো শেষ হ'ল। আকৌ যেতিয়া দুপৰীয়া প্ৰসংগ হ'ব, তেতিয়া আকৌ ভক্তৰ ভিৰ হ'ব। এনেদৰে নতুন নামঘৰত সেৱা কৰিলোঁ আৰু সেৱা কৰি পুনৰ ঘৰলৈ আহিলোঁ, ডিউটি আছে যিহেতু। হাই গাইজ, আহিলোঁ মই ডিউটিলৈ। ডিউটিটো কৰিবই লাগিব, জন্মদিন হ'লেও নিজৰ কৰ্তব্যটো মেইন। আৰু মোৰ লগত আছে মোৰ এয়া সহকৰ্মী। নামটো কোৱা। মোৰ নাম মৃণালী পেগু। তুমি কি ক'বা মোৰ আজি জন্মদিন? আজি তাইক বহুত শুভেচ্ছা জনালোঁ জন্মদিনৰ কাৰণে, আৰু ডিউটিটো এনেকুৱাই কৰিব লগা হৈছে। সেইটোৱে আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে কি হয়, ইহঁতক মই কি মিঠাই খুৱাওঁ। আৰু তেওঁলোকৰ ছাৰপ্ৰাইজটো পাই মই সঁচাই সুখী হ'লোঁ আৰু মোৰ ফালৰ পৰা তেওঁলোকক চাহ মিঠাই খুৱাই দিলোঁ। এনেদৰে ডিউটিৰ চেলিব্ৰেশ্যন শেষ কৰিলোঁ। এয়া হ'ল ভণ্টীয়ে মোক দিয়া মৰম লগা উপহাৰ। চাওকচোন ইমান ধুনীয়া। কেকটো নবৌয়ে মোৰ বাবে ঘৰতে বনাইছিল। খাবলৈ বহুত টেষ্টিয়ে হৈছিল। পৰিয়ালৰ সৈতে কটোৱা এই সময়খিনি সঁচাই মধুৰ।
য'ত মাথো আনন্দ পোৱা যায়। তুমি ভাত খাইছা? বাবু ভাত খাইছা?